हे दोस्तों वेलकम बैक टू माय चैनल अरमान भाई ब्लॉग्स। सो এতিয়া আমি গৈ আছোঁ পৌমালে আৰু পৌমাত কি আছে সেইবোৰ আপোনালোকক দেখাম। আৰু মোৰ লগত আছে মইজুদ্দিন এতিয়া আহি পাইছেহি। আৰু মইজুদ্দিন হাই গাইস। সো আমাৰ দাদা এতিয়া নতুন চেনেল খুলিছে, সবে ইয়াক সাবস্ক্রাইব কৰিবা। আৰু মোৰ এটা চেনেল আছে, মই তাৰ ডেসক্ৰিপচনত লিংকটো দি দিম, সবে সাবস্ক্রাইব কৰিবা। আৰু মোৰ ভিডিও এই ডেসক্ৰিপচনত দি দিব, চাব পাৰিবা আপোনালোকে। সবে সাবস্ক্রাইব কৰিব চেনেলটো। আৰু বলক এতিয়া আমি গৈ থাকোঁ পৌমালে। মানে সদায় বাইক লৈ যাওঁ, কিন্তু আজি বাইক লৈ নাযাওঁ, মানে আজি কেটিএম লৈ যাম। আজি মানে আমাৰ কেটিএমটো হৈছে এইটো হৈছে আমাৰ কেটিএম। এইটো লৈ যাম, মানে এইটো লৈ গ'লে মানে আপোনাৰ তেল চেল একো নালাগে আৰু খৰচাও বহুত কমি যায়। হেলমেটো নালাগে, ক'ৰবাত চেক বহিলেও আমাক মানে নধৰে। চব বলক আমি গৈ থাকোঁ। ফাইনেলি এতিয়া আমি ওলাইছোঁ ঘৰৰ পৰা, এতিয়া গৈ আছোঁ। চাইকেলটোকে লৈ গৈছোঁ, তো আপোনালোকে চাই থাকক। বিজি এতিয়া মই মানে এখন আপোনালোকক দেখাই দিছোঁ। আৰমান দাদা ক'লে এইপিনে যায় ৰাস্তা, আৰু এতিয়া এইপিনে মেইন ৰোডত উঠিম। মেইন ৰোডৰ পৰা আপোনালোকক অকণ চিনেমেটিক শ্বট দেখাই দিম। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह। ফাইনেলি আমি এতিয়া পাই গৈছোঁ গৰুনি চেণ্টাৰ। এইটো হৈছে গৰুনি চেণ্টাৰ। ऐसी जी अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। আৰু এইটো হৈছে ৰামপুৰ হাই স্কুল। सहनी हमें सजा है, हम हैं बाजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है। আৰু এইটো জেগাৰ নাম হৈছে খনাজান। अब है जो है वो समा है, तुम रह सके ऐसी जीत अब चाहे जिंदगी, ऐसी जीत अब चाहे जिंदगी है। এতিয়া আমি পৌমাৰা পাওঁ অৱস্থা, তো বেছি দেৰি নালাগে পৌমাৰা পাই যাম। তো আপোনালোকে চাই থাকক। ফাইনেলি আমি এতিয়া আহি পাইছোঁ পৌমাৰা ৰেল গেটলৈ। গাড়ী আহি আছে, তো অকণ ৰখিলোঁ, গাড়ী আহি আছিলে। আৰু ইয়াত মানে মানুহে কিবা ৰাস্তা ৰিপেয়াৰিং কৰি আছে। এইটো হৈছে ৰেল গেট। তো আৰু এইটো চাওক ৰাস্তা ৰিপেয়াৰিং হৈ আছে, বহুতেই ভাল লাগিছে, ৰাস্তা ৰিপেয়াৰিং হৈ আছে। হাই গাইছ, এতিয়া আমি ৰেল গেট পাৰ হৈ আহিছোঁ। আৰু মানে বহুত ৰ'দটো সেইকাৰণে মানে অলপ জিৰণি লৈ আছোঁ। আৰু মোৰ পিছপিনে আছে বিল, বুমডাঙৰ বিল তাত। আৰু এইটো ৰুট হৈছে আপোনাৰ কিমিন ৰুট। এইটো ৰুট দিয়ে গ'লে আপুনি কিমিন যাব পাৰিব। আৰু এইটো চাওক কি ধুনীয়া লাগি আছে, চব পিনে পূৰা গ্ৰীণ গ্ৰীণ। তো বলক আমি আগুৱাই গৈ থাকোঁ। আৰু এইটো হৈছে ৰুট, কিমিন ৰুট। এইটো ডাইৰেক্ট ৰাস্তা অৰুণাচলত গৈছে। আৰু এইটো হৈছে পহুমৰা বিলটো হৈছে এইটো। এই বিলটো মানে বহুত ডাঙৰ এৰিয়ালৈ এই বিলটো। তো বহুতেই ভাল লাগে ইয়াত আহিলে। আপোনালোক যদি কেতিয়াবা আহে ঘূৰিবলৈ ইয়ালৈ আহিব। আৰু এইটো হৈছে লখিমপুৰ জিলাৰ পহুমৰাত। আৰু সেইটো চাওক বহুত ডাঙৰ এৰিয়া হয় এইটো। ইয়াত মানে চৰাই চিৰিকটি মৰাৰ এলাও নাই। এইটো বহুত ভাল লাগিছে। আৰু সেইটো চাওক ৰেল দলং, ৰঙা নদীৰ ওপৰত ৰেল দলং হয় এইটো। বহুতেই সুন্দৰ পৰিৱেশ। আৰু সেইটো চাওক চৰাই কেনেকৈ উৰি উৰি গৈ আছে।
বহুতেই ভাল লাগিছে, চৰাই উৰি উৰি গৈ আছে ইয়াত। ফ্ৰেণ্ডছ, এতিয়া গৈ আছোঁ পৌমাৰ চেণ্টাৰলৈ আৰু তাৰ লগতে যাম ৰঙানদী দলংখন দেখাম আৰু গণেশ মন্দিৰ আছে তাত, গণেশ মন্দিৰটো গৈ যাম। এইটো হৈছে পৌমাৰা হায়াৰ ছেকেণ্ডেৰী। बहकी सभी जुबां है, हम हैं हजारों में, अब की कमी जरा है, हर चीज खास है, अब है जो है वो समा है, तुम रह सकी तो रबा है, अब है जो है वो समा है, तुम रह सके ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। ফাইনেলি মই এতিয়া আহি গৈছোঁ ৰঙানদী ব্ৰিজত। এইটো হৈছে ৰঙানদী ব্ৰিজ, টুৱে ব্ৰিজ, নতুন ব্ৰিজত দেখাই আছে টুৱে ব্ৰিজ। এইটো আহক আমি এতিয়া চাম। हमें सजा है, हम हैं हजारों के, सबकी नजर यहाँ है, हर चीज राज है, अब है जो है वो समा है, तुम रह सकी तो এইটো হৈছে ৰঙানদী টুৱে ব্ৰিজ, যিটো ব্ৰিজ লখিমপুৰ জিলাত মাত্ৰ এটাই আছে। ऐसी जीत, अब चाहे जिंदगी ऐसी जीत, अब चाहे जिंदगी है। এইটো হৈছে দলং টুৱে ব্ৰিজ। মই এতিয়া আহি পাইছোঁ দুৰ্গা মন্দিৰ। ৰঙানদীৰ দলং দেখাই পিনে আপোনালোকক আহিছোঁ এতিয়া দুৰ্গা মন্দিৰলৈ। এইটো হৈছে দুৰ্গা মন্দিৰ। এইটো কিবা এটা কিমান ডাঙৰ সিংহ। আৰু এতিয়া যাম গণেশ মন্দিৰলৈ। এইটো দেখাই পিনে লৈ যাম গণেশ মন্দিৰলৈ আপোনালোকক। এইটো হৈছে গণেশ মন্দিৰ। এইটো চাওক হাতী, এইটো দুটা হাতী, আৰু ইয়াত আহিলে মানে বহুত ভাল লাগে। তো আজি ভিতৰলৈ নোলাওঁ, আজি বাহিৰৰ পৰা দেখাই আছোঁ আপোনালোকক। বেলেগ এদিন আহি ভিতৰত ভিডিঅ' বনাই দেখাম আপোনালোকক। এইটো চাওক, বহুতেই ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিব আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা হৈছে। আৰু যদি চেনেলত নতুন হৈ থাকে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।